ভুৰক্সক ব্লেক কাৰ্বন আৰু ছিংগল ছুপাৰ ফছফেট যোনখিনি সংমিশ্ৰণ কৰা হৈছিলে সেইখিনি মাৰি থকা হৈছে। আমি সেই তাৰে কিছু দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এইটো ধুনীয়াকৈ বাইদেউগৰাকীয়ে মাৰিছে। আৰু এইখনেই বাগান, যোনখন বাগানৰ কথা আমি আপোনাক কৈছোঁ যে যোৱা বছৰ এই বাগানখনৰ পৰা প্ৰডাকশ্যন বহুগুণে কম আহিছিলে। সেই বাগানখনৰ ছইল এপ্লিকেশ্যনৰ কাৰণে আমি ভুৰক্সক ব্লেক কাৰ্বন আৰু ছিংগল ছুপাৰ ফছফেট এই কলম কৰোৱাৰ পাছত মৰোৱা হৈছে। আৰু দিয়া হ'ল। বাগানত কিছুসংখ্যক গছ দেখা গৈছে, গছবোৰ শুকাই মেলি গৈছে যিহেতু পানীৰ অভাৱ, লগত অকণমান উই পোকও সমস্যা আছে। তাৰ উপৰিও সেইখিনি মৰোৱা হৈছে। বাকীখিনি আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ। গছত উইৰ সমস্যাও দেখা গৈছে, শুকাই গৈছে, দেখিব পাইছে পানীৰ অভাৱত। মাটিত পানী নাই, মইশ্চাৰাইজাৰ লেভেল একদম নাই, শুকাই আছে মাটিবোৰ। এয়া গছবোৰ যথেষ্ট উইৰ সমস্যা আছে গছবোৰত। উইৰ সমস্যা আছেই। আমি আজি ভিজিট কৰা আৰু ভুৰক্সক ব্লেক কাৰ্বন আৰু ছুপাৰ মিলাই যোনখন বাগানত মাৰিছোঁ তাতে আমাক সহায় কৰিছে এই দাদাজনক আমি ইয়াৰ ওপৰত অকণমান ক'ব কৈছোঁ। তেখেতে দাদাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নামটো শ্ৰী জয়কান্ত বৰগোহাঁই। হয়, আপোনালোকে দিয়া হেৰি ভুৰক্সক ব্লেক কাৰ্বন আৰু আগত মাৰি পাইছিলে নেকি এই বস্তুটো? আগত মাৰি নাই পোৱা। এইটো আগত নাই মৰা নহয় জানো? এইটো প্ৰথমবাৰৰ কাৰণে মাৰিছে। প্ৰথমবাৰ কাৰণে। হয়, যোৱাবাৰ মালিকে কৈছিলে আপোনালোকৰ বাগানৰ প্ৰডাকশ্যনটো কম আহিছে, মাটিৰ কণ্ডিশ্যনটো বেয়া, আৰু দেখিছে বাগানত আপোনালোকৰ উইৰ সমস্যাবোৰ আছে নহয় জানো? তো সেইকাৰণে উইৰ কাৰণেতো আমি দৰৱ দিয়া নাই, কিন্তু মাটিৰ কাৰণে যিখিনি দৰৱ দিছোঁ মাটিত কাম কৰিব। আশা কৰিছোঁ আপোনালোকৰ বাগানত যথেষ্ট উন্নত হ'ব। আৰু আমি এই ভিডিঅ'টো আজি কৰাই নহয়, আমি অন্ততঃ এমাহ ডেৰমাহ পাছত আকৌ বাগানত আহিম। বেলেগৰ বাগানৰ তুলনাত কি ডিফাৰেঞ্চ আহিছে বা মাটিৰ কণ্ডিশ্যনত কি ডিফাৰেঞ্চ আহিছে সেইটো ডিফাৰেঞ্চ আমি আপোনাক দেখুৱাম। আশা কৰিছোঁ তেতিয়া আপুনি কথাটো বুজি পাব আজি কোৱাখিনি। ঠিকেই আছে, ধন্যবাদ জনাইছোঁ দাদাক। আমি মালিককো ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ আহিম, তেতিয়া আমি গোটেই এই আজি এপ্লাই কৰাৰ পাছত কি ডিফাৰেঞ্চ সেইখিনি আপোনালোকক দেখুৱাম। ধন্যবাদ।